অঁ এইটোচোন কফি শ্বপৰ ল'ৰাটো ইয়াৰ হাতততো পইচা নাই হৰা চাওঁ এইফালে আহচোন কোৱা আৰু তোমাৰ পইচাটো মই কাইলৈ ঘূৰাই দিম আৰে বাবা মই তোমাক পইচাটোৰ কাৰণে মতা নাই নহয় ক'ত যাবা তুমি চন্দন নগৰ অঁ ময়োতো সেইপিনে যাম উঠা নালাগে মই পাৰিম আৰে এতিয়াওচোন আৰু 3 কিলোমিটাৰমান বাকী আছে এই উঠা উঠা নালাগে দিয়া মই টমটম পালে উঠি দিম পিছে টমটমত দিবলৈ পইচা আছে জানো নাই নাই সেইকাৰণে কৈছোঁ উঠা বাৰু তোমাৰ ঘৰ ক'ত আছিলে গোলাঘাট চুঙাজানত ইয়াত কিবা কৰি আছা প্ৰাইভেট কোম্পানী এটাত জব এটা কৰি আছোঁ ৰুমত অকলে থাকানে নাই লগৰ এজন আছে কিমান দিন হ'ল ইয়ালৈ অহা বেছি দিন নাই হোৱা 2 মাহ 5 দিনমান হৈছে কি হ'ল কফি শ্বপৰ কথাটোকে ভাবি আছা নেকি নাই একো নাই দিয়া হৈ যায় কেতিয়াবা কি আচৰিত ল'ৰা ইমানকৈ কথা কৈ আছোঁ কথা এটাও নাই কোৱা নাই কোৱাটো নাই কোৱাই ইমানকৈ হেল্প কৰিলোঁ থেংক ইউ এটাতো ক'ব পাৰে চেছ কিবা হ'ল টায়াৰ পাংচাৰ হ'ল অঁ কি না